বিষাইছে যোৱাকালি বেছি খালোৱে নেকি গাকেইটাও ইমান বিষাইছে কালি মই ক'ৰবাত ফুৰিলো নেকি মোৰ হাত ভৰি ইমান বিষাই আছে যাচোন যা চাহ বনাবি ইমান মদ কিয় খা মনত যদি নাথাকে যোৱাকালি কি হৈছিল এবাৰ ভাবি চাচোন কি হৈছিল মোৰ যোৱাকালি তোৰ মদ খোৱা পইচাহে থাকে ঔষধ খোৱা পইচা হ'লে নাথাকে হা তোক দি আছো আজি যোৱাকালি তই চালা মোক মাৰিছিলি হা ঐ ৰ তোক আজি দুই টুকুৰা ৰ ৰাতিপুৱা একটু চলাই মা হাল্লা কৰে পুৰিমান দে ভালকে মামাতে চলা আজি মই খাই আইছে পায় ৰ গৈ আছুম ৰ আজিও শালা মদাহি তো মদ খাইকে হাল্লা কৰিছে পায় ৰাতিপুৱা ইনটো কিমান হাল্লা ৰহ মই গৈ আছো মারবা খুঁড়িছে যাও মারিব না কালি যে মামায়ে মদ খাই কেটে পুৰি আছিলা মই যে মাৰিছো কিন্তু মনত পুৰিকে একদম মোক মাৰিবা দৌৰাই ফুৰিছে এতিয়া মই এখানে ইয়াতে আহি কৈ লুকাই আছো মামাৰ হলে এনেকা হে আজি আমি তাক সবে মিলি বান্ধি থৈ দিম আজি যে তাক কামুৰ গছতে বান্ধি ৰাখিবি নহলে আজি মোক কাটি পেলাবহি কাটিবা দৌৰাই ফুৰিছে কিয় তই তামুল গছত বান্ধিবি তই তাক আজি তোৰ ওচৰত ভালদৰে বান্ধিবি হ'ব দে আজি মছলা দিম আজি শালা এক দুই টুকুৰা মামিৰা ক'ত গ'ল হা আমাৰ মায়ে তোক ইতে মদ খাবা কাৰণে মাতছে মাৰে এতিয়া ক'ত মদ পালা কালি বোলে গধূলি আহি আহিছিলা এক বটল মদ আনি দিছে বোলে হয় নেকি একদম তই ভাল কথাই কৈছ এনে মই যোৱাকালি খোৱাটো অলপ মাথাটো বিষাই আছে আগতে মামিৰে আজি মই দুই টুকুৰি কৰিম কৰাৰ পিছত মই তহঁতৰ ঘৰত গৈ আছো গলি ক'ত লুকাই আছে হা খুৰা কি হৈছে দেখোন দাঁতু দি দাঁতু কি কৰিবি দাঁতু চোন ধাৰে নাই তই দাঁতু লৈ কি কৰিবি দাঁতু ধাৰে নাই কি কৰা হা কি কৰা ঐ আৰে কি কৰা তহঁতে হা কি কৰা ঐ এৰ